এখানে প্রতিবাদ জানাচ্ছি এবং আমরা হুঁশিয়ার করে দিচ্ছি যে এখানে অসমীয়া ভাষা চলবে না। বরাকের সরকারি ভাষা বাংলা এবং বরাকে বাংলাই চলবে। উগ্র অসমীয়া জাতীয়তাবাদ নিপাত নিপাত উগ্র অসমীয়া জাতীয়তাবাদ উগ্র অসমীয়া জাতীয়তাবাদ নিপাত নিপাত ওরাকে ভাষা আইন অমান্য করে অন্য ভাষার প্রচার মানছি না, মানব না। এইবাৰ অসমতেই চূড়ান্তভাৱে উপনীত হৈছে অসমীয়া ভাষা। আপোনালোকে জানে যে 17 তাৰিখে বৰাকবেলিৰ শিলচৰ ৰেল ষ্টেচনত চৰকাৰী পোষ্টাৰ এখন অসমীয়া ভাষাত লিখা আছিলে। সেই পোষ্টাৰত এক পাবত গজা সংগঠন BDYF কলা চিয়াহীৰে মোহাৰি দিছে, অসমীয়া ভাষাক কলা চিয়াহীৰে মোহাৰিছে আৰু তাত মোহাৰি পেলাই তেওঁলোকে বাংলা ভাষাৰ ডিমাণ্ড কৰিছে। বাংলা ভাষাত তেওঁলোকে পোষ্টাৰ ডিমাণ্ড কৰিছে, সেয়া কৰক, তাত আমাৰ ক'ব লগা নাই। কিন্তু অসমীয়া ভাষাক মোহাৰি দিয়াৰ, অসমীয়া ভাষাক তাত কলা চিয়াহী লগাই মোহাৰি দিয়াৰ সাহসটো তেওঁলোকে ক'ত পালে? তেওঁলোকে মোহাৰিয়ে ক্ষান্ত থকা নাছিলে। অসমীয়া ভাষা বিৰোধী, অসমীয়া জাতীয়বাদ বিৰোধী বিভিন্ন ধৰণৰ উগ্ৰ শ্লোগান পৰ্যন্ত দিছে। যে তেওঁলোকে ইমান সাহস ক'ত পালে? একটো তেওঁলোকে কৰিছে যে সেই ভাষা, অসমীয়া ভাষা অসমৰ স্বাভিমান, অসমত বৰাকবেলি অসমৰ এটা অংগ, সেই অসমতেই অসমীয়া ভাষাক অপমান কৰিছে। কৰাৰ পিছতো আকৌ তাত তেওঁলোকে অসমীয়া ভাষা বিৰোধী শ্লোগানো তাত দিছে। গতিকে ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। গোটেই অসমত অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে আদি কৰি সকলো সামাজিক আৰু ছাত্ৰ সংগঠনসমূহে ইয়াক তীব্ৰ নিন্দা কৰিছে। আমিও ইয়াক তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। ইয়াৰ লগতে এনেধৰণৰ আচৰণ যাতে ভৱিষ্যত নহয়, তাৰ কাৰণে ৰাজনৈতিক সংগঠনসমূহেও ইয়াৰ বিৰোধিতা কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি, BJP ৰাজ্যিক সভাপতি আদি সকলোৱে ইয়াৰ বিৰোধ কৰিছে আৰু প্ৰত্যেকজনে কৈছে অসমীয়া ভাষা বিৰোধী স্থিতিক সহ্য কৰা নহ'ব। এটা পাবত গজা সংগঠন অসমীয়া ভাষাক লৈ পেলাই যি অসমৰ স্বাভিমানক লৈ যি খেলা তেওঁলোকে কৰিব বিচাৰিছে, ইয়াৰ নিকৃষ্ট ষড়যন্ত্ৰ যেন অনুভৱ হৈছে। অসমত অসমীয়া ভাষাক অপমান কৰাৰ যি সাহস তেওঁলোকে কৰিলে, ইয়াৰ কাৰণে তেওঁলোকক আমি নিন্দা কৰিছোঁ আৰু তেওঁলোকক ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ আমি আহ্বান জনাইছোঁ। আৰু চৰকাৰলৈ অনুৰোধ যে আপোনালোকে অসমীয়া ভাষা বিৰোধী এনে শক্তিক কলিতেই যদি মোহাৰি দিয়া নহয়, তেতিয়াহ'লে ভৱিষ্যত ইয়াৰ পৰিণাম ভয়াৱহ হ'ব। অসমত থকা প্ৰত্যেকজন মানুহেই, প্ৰত্যেকটা জাতি জনগোষ্ঠীয়েই অসমীয়া ভাষাক সন্মান কৰাটো কৰ্তব্য। কোনোবাই নিজৰ ভাষাৰ কাৰণে মাত মাতক, দাবী কৰক, তাত আমাৰ ক'ব লগা নাই। কিন্তু অসমীয়া ভাষাক চূড়ান্ত অপমান কৰি তেওঁলোকে যি প্ৰক্ৰিয়া হাতত লৈছে, এই প্ৰক্ৰিয়াক কিন্তু আমি অসমীয়া ৰাইজে কেতিয়াও সহ্য নকৰোঁ। অসমীয়া হিচাপে আমাৰ ইয়াত আমি গৌৰৱিত। অসমীয়া ভাষা আমাৰ স্বাভিমান। ইয়াৰ কাৰণে ভাষা আন্দোলনত মানুহ শ্বহীদ হৈছিলে আৰু শ্বহীদৰ তেজ আছে ইয়াত অসমীয়া ভাষাত। ই আমাৰ স্বাভিমান। চৰকাৰক অনুৰোধ জনাইছোঁ, এই পাবত গজা যিসকল দুষ্কৃতিকাৰী প্ৰত্যেকজনক চিনাক্ত কৰি তেওঁলোকে ইতিমধ্যে শ্লোগান দিছে, তেওঁলোকৰ ফটো আছে, ছ'চিয়েল মিডিয়াত, টিভিত, পেপাৰত ভাইৰেল হৈছে। তেওঁলোকক এৰেষ্ট কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰক, যাতে ভৱিষ্যতে এনে ঘটনা যাতে অসমত আৰু নহয়। ইয়াৰ পিছতো শান্ত থকা নাই। বিভিন্ন প্ৰতিক্ৰিয়া হোৱাৰ পিছত গোটেই অসমৰ সংগঠন বিভিন্ন থানাত এজাহাৰ দিয়াৰ পিছতো আজিও আকৌ অসমীয়া ভাষাৰ পোষ্টাৰ ওপৰত কলা ৰং সানা হৈছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, আপুনি অসমৰ স্বাভিমান, অসমীয়া ভাষাক ৰক্ষা কৰাৰ দায়িত্ব লওক। মুঠতে কথা এটাই, চৰকাৰে ইয়াক কঠোৰ হ'ব লাগে আৰু কঠোৰ হাতেৰে ইয়াক দমন কৰিব লাগে। অন্যথা অসম তথা অসমীয়াৰ ভৱিষ্যত, অসমীয়া ভাষা বিপদাপন্ন হোৱাটো নিশ্চিত। অসমীয়া ভাষাৰ ওপৰত এনেকুৱা ভয়াৱহ আক্ৰমণ কাজ জাপি দিয়াৰ পিছতে হ'ব, এই কথা, এই আশংকা আমি প্ৰকাশ কৰিছিলোঁ আগতেই, যাতে এনেকুৱা ধৰণৰ বিভাজনকামী চিন্তাৰে কোনো জাতি সত্তাই, কোনোবা এটা জাতি সত্তাৰ ভাষা, তেওঁলোকৰ কৃষ্টি সংস্কৃতিক অপমান নকৰে, তেওঁলোকক কঠোৰ হাতেৰে দমন কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। যিটো ভাষাই আমাৰ মাজত একতা আৰু সম্প্ৰীতি সৃষ্টি কৰিছে, সেই ভাষাটোক জানো কোনোবাই ভেঙচালি কৰাটো ভাল কথা হ'ব? আনৰ এক ভাল পালেতো নিজৰ এক বেয়া পোৱা নুবুজায়। আৰু নিজৰ এক বৰ বেছিকৈ ভাল পাওঁ বুলি আনৰ এক বেয়া পাম নেকি? নিজৰ মাকো ভাল পাব লাগিব, আনৰ মাককো আমি সন্মান